নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ ২৪ সংখ্যক শ্লোক এয়া শ্রীমদ্ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ অন্তিম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ তস্মাৎ জ্ঞান সম্ভূতং হৃষ্টং জ্ঞানাসিনাত্মনঃ চিত্তৈনং সংশয়ং যোগম অতিষ্ঠোতিষ্ঠ ভাৰত। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ সেইবাবে হে ভাৰত অজ্ঞানৰ ফলত তোমাৰ হৃদয়ত যি সংশয়ৰ উদ্ভৱ হৈছে তাক জ্ঞানৰূপ তৰোৱালেৰে ছিন্ন কৰি যোগৰ আশ্ৰয় লৈ যুদ্ধ কৰিবৰ বাবে উঠা বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগ হৈছে এনেধৰণৰ এই অধ্যায়ত যি যোগমাৰ্গৰ উপদেশ দিয়া হৈছে তাক বোলা হয় সনাতন যোগ বা জীৱই কৰিবলগীয়া শাশ্বত কৰ্তব্যৰ যি কৰ্ম। এই যোগ দুই ধৰণৰ যজ্ঞ অনুষ্ঠিত কৰা হয়। এটা হ'ল নিজৰ পাৰ্থিৱ সম্পদ ত্যাগৰ দ্বাৰাই আৰু আনটো হ'ল শুদ্ধ আত্মজ্ঞানৰ যজ্ঞ, যিটো এটা সম্পূৰ্ণৰূপে পাৰমাৰ্থিক কৰ্ম। পাৰ্থিৱ সম্পদৰ ত্যাগৰূপ যজ্ঞ যদি আধ্যাত্মিক উপলব্ধিৰ বাবে কৰা নহয় তেনেহ'লে সেই যজ্ঞ আকৌ জড়জাগতিক কৰ্ম হৈ পৰে। কিন্তু যেতিয়া এজনে এটা আধ্যাত্মিক উদ্দেশ্য আগত ৰাখি সম্পদ ত্যাগেৰে তেতিয়া সেই সম্পদ ত্যাগ স্বৰূপ যি যজ্ঞ কৰা হয় সেয়া সৰ্বাংগ সুন্দৰ হৈ পৰে বুলি ইয়াতে প্ৰসংগত উল্লেখ কৰিছে। আধ্যাত্মিক যজ্ঞৰো আকৌ দুটা ভাগ আছে বুলি ইয়াতে উল্লেখ কৰিছে। এটা হ'ল জীৱৰ নিজৰ স্বৰূপ উপলব্ধি অৰ্থাৎ ভগৱানৰ লগত জীৱৰ নিত্য দাসৰূপে যি সম্বন্ধ তাৰ জ্ঞান, আৰু আনটো হৈছে পৰমেশ্বৰ ভগৱান স্বৰূপে যি সম্বন্ধ আৰু সেই সত্যটোক উপলব্ধি কৰা। যিজনে শ্ৰীমদ্ ভগৱত গীতাৰ যথাৰ্থ মৰ্ম অনুসৰণ কৰিছে তেওঁ আধ্যাত্মিক জ্ঞানৰ এই দুটা প্ৰধান ভাগৰ কথা সহজে উপলব্ধি কৰিব পাৰে। জীৱই যেন ভগৱানৰে অবিচ্ছেদ্য অংশ সেই পৰম তত্ত্বৰ জ্ঞান লাভ কৰাটোৱে উত্তম ব্যক্তিৰ বাবে সহজ সাধ্য হৈ পৰে। এনে তত্ত্বজ্ঞান মংগলদায়ক, কিয়নো এনে জ্ঞানৰ অধিকাৰীজনে ভগৱানৰ পাৰমাৰ্থিক লীলাসমূহ তাৎপৰ্যসমূহ উপলব্ধি কৰিবলৈ সমৰ্থ হয়। এই অধ্যায়ৰ আদিতে ভগৱানৰ পাৰমাৰ্থিক লীলাসমূহৰ বিষয়ে পৰম পুৰুষ ভগৱানে নিজেই কৈ আহিছে যে ভগৱত গীতাৰ উপদেশসমূহ যিজনে নুবুজাকৈয়ে থাকে আৰু নুবুজে তেওঁ ভগৱানৰ বিদ্বেষী বা শ্ৰদ্ধাহীন, আৰু ভগৱানে তেওঁক যি কণ ক্ষুদ্ৰ স্বাধীনতা দিয়ে সেই কণৰ তেওঁ অপব্যৱহাৰ কৰিছে বুলি ধাৰণা কৰিব পাৰি। গীতাত সুন্দৰকৈ বুজাইছে যে সত্ত্বেও যিজনে সৎচিত্ত আনন্দ স্বৰূপ ভগৱানৰ ব্যক্তিত্বৰ বিষয়ে ধাৰণা কৰিব নোৱাৰে, ইমানখিনি সুবিধা দিয়াৰ পিছতো তেওঁ নিশ্চয় প্ৰথম শ্ৰেণীৰ মূৰ্খ বুলি ইয়াতে উল্লেখ কৰিছে। কৃষ্ণ ভাৱনাৰ তত্ত্ব ক্ৰমে ক্ৰমে আয়ত্ত কৰি গৈ থাকিলে অজ্ঞতা দূৰ হয় বুলি ইয়াতে উল্লেখ কৰিছে। দেৱতাসকলৰ প্ৰতি কৰা যজ্ঞ, ব্ৰহ্মচৰ্য যজ্ঞৰ ওপৰতো ব্ৰহ্মযজ্ঞ, গাৰ্হস্থ যজ্ঞ, ইন্দ্ৰিয় সংযম, অষ্টাংগ যোগ, দ্ৰব্যময় যজ্ঞ, স্বাধ্যায় যজ্ঞ, বৰ্ণাশ্ৰম ধৰ্মৰ যি যজ্ঞ আদি বিভিন্ন যজ্ঞৰ বলতে কৃষ্ণ ভাৱনাৰ স্বৰূপ গঢ়ি লৈ উঠে। ওপৰত উল্লেখ কৰা এই সকলোবিলাক যজ্ঞ হৈছে এটি নিৰ্ভৰকৈ চলি অহা সংযত কৰ্মৰ আচৰণ স্বৰূপ। সেয়েহে এই যি কৰ্মৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আত্মোপলব্ধি, আৰু সেই আত্মোপলব্ধিৰ পৰাই এই জ্ঞান সচৰাচৰ ফলপ্ৰসূ হয়। সেইবাবে উপদেশ দিয়া হৈছে যে শাস্ত্ৰৰ মুখ্য উপদেষ্টা স্বৰূপ যি উপদেষ্টা, সেই উপদেষ্টা স্বৰূপ ভগৱানৰ ওপৰত বিশ্বাস কৰিব লাগে। আৰু সেই শাস্ত্ৰৰ উপদেষ্টা স্বৰূপ ভগৱান বা আধ্যাত্মিক গুৰুৰ ওপৰত যাৰ বিশ্বাস নাথাকে তেওঁৰ অধপতনে যায় বুলি ইয়াতে উল্লেখ কৰিছে। লগতে এনে সৎগুৰুৱে যুগ যুগ ধৰি অনাদি কালৰ পৰা গুৰু শিষ্য পৰাক্ৰমেৰে যি পৰম্পৰা আছে সেই পৰম্পৰা শাস্ত্ৰ জ্ঞান আহৰণ কৰা যি বিধি, গীতাত উল্লেখ কৰা যি গুৰু শিষ্য পৰম্পৰা, সেই ধাৰণাটো অনুসৰণ কৰি কোটি কোটি বছৰ আগতে নিজে সূৰ্য দেৱতাক দিয়া যি ভগৱত গীতাৰ তত্ত্বজ্ঞান দিছিল, যিটোৰ পাছত পৃথিৱীতো প্ৰচলিত হ'ল, তাৰ পৰা তেওঁ সমূলি আঁতৰি নাহে। গতিকে শ্ৰীমদ্ ভগৱত গীতাৰ যি ভাৱে আছে তেনেভাৱে শ্ৰীমদ্ ভগৱত গীতাখন বুজি চাবলৈ প্ৰয়োজন হয় বা বুজি চাবলৈ চেষ্টা কৰিব লাগে।
গতিকে যিসকলে স্বাৰ্থন্বেষী মানুহে আনক প্ৰতাৰিত কৰিবৰ বাবে গীতাৰ বিকৃত ব্যাখ্যা কৰি জনসাধাৰণৰ ভুল পথে পৰিচালিত কৰে তেনে লোকৰ প্ৰতি সাৱধান হ'ব লাগে আৰু গীতাৰ মৰ্মটো নিজে উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ কৰ্মই হৈছে ধৰ্ম বুলি ইয়াতে উল্লেখ কৰিছে। ভগৱানে নিশ্চিতভাৱে পৰম শ্ৰেষ্ঠ পুৰুষ, তেওঁৰ সকলো কৰ্মই অলৌকিক। যিজনে এই তত্ত্বক উপলব্ধি কৰিব পাৰে শ্ৰীমদ ভগৱত গীতাৰ অধ্যায়সমূহৰ আৰম্ভণিৰ পৰাই সেয়া মুক্ত পুৰুষ বুলি উল্লেখ কৰিছে। আৰু গীতাৰ তত্ত্বসমূহ উপলব্ধি কৰিবলৈ আত্ম উপলব্ধিৰ প্ৰয়োজন। তাৰ বাহিৰে শুদ্ধ চিত্তেৰে যদি গুৰুৰ ওপৰত সমৰ্পিত হয়, গুৰু শিষ্য পৰম্পৰাৰে তেওঁৰ অনুসৰণ কৰে, তেতিয়াও এই আত্ম উপলব্ধি সম্ভৱ হয় বুলি ইয়াতে শ্লোকভাষীত উল্লেখ কৰিছে। এয়া শ্লোকভাষীৰ সৰল গুৰাৰ্থ। ধন্যবাদ।